A Assam Vlogs পৰা আপোনালোকক স্বাগতম জনাইছোঁ আৰু এইখন হ'ল আমাৰ প্ৰথম ব্লগ। ফাইনালি আমি এতিয়া হাজো পাহাৰ পাই গ'লোঁ। আহক আমি এতিয়া ওপৰলৈ যাই থাকোঁ। এইখন হ'ল পুৱামুক্তাৰ আমাৰ প্ৰথম গেটৰ ভিতৰত এতিয়া আমি যাই আছোঁ। আমি এতিয়া ওপৰলৈ যাম আহক। আৰু মোৰ লগত আহিছে মুকবুল দা, আমাৰ লগত ফ্ৰেণ্ড হয়, আৰু জহিৰুল ইছলাম দা আহিছে। আহক ভিডিঅ'টো এতিয়া আমি আৰম্ভ কৰোঁ। আমি এতিয়া ওপৰলৈ যাই আছোঁ। হাই দোস্ত, আমি এতিয়া ফাইনালি হাজো পাহাৰ পাই গ'লো। বাইক গাড়ী যিকোনো গাড়ী পাৰ্কিং কৰিব পাৰিব। ইয়াতে আমাৰ গাড়ীখন থৈছোঁ। আমি এতিয়া ওপৰলৈ যাম। অলপ এতিয়া আমি ওপৰলৈ যাই চাওঁ কেনেকুৱা লাগে। এই দোকান চাওক, দোকান দিছে মানুহে, কি মজাত দোকান দিছে। বহুত মানুহ হয় আৰু এই হাজো পুৱামুকাত বহুত দূৰৰ পৰা মানুহ আহে আৰু ইয়াতে পিকনিক প্লেচো আছে আৰু পিকনিক খাবলৈও মানুহ আহে। আপোনালোকেও যদি আহিবলৈ বিচাৰে আহিব পাৰিব, নাই কোনো অসুবিধা নাই, পূৰা বিন্দাছ। আহক আহে যদি। আহক আমি এতিয়া আগত অলপ ফ্ৰেছ হৈ লওঁ। তলত পানীৰ ব্যৱস্থা আছে, তাতে যাই টেপো আছে, যাই পেলাই হাত মুখ ধুই লওঁ। গৰমো লাগিছে যিহেতু। এতিয়া আমাৰ হাত মুখ ধোৱা হ'ল। এতিয়া আমি ওপৰলৈ যাই আছোঁ। আপোনালোকক ওপৰৰ বস্তুখিনি দেখুৱাবলৈ চেষ্টা কৰিম, আপোনালোকে আমাৰ লগত থাকিব। এতিয়া আমি ফাইনেলি মছজিদখনৰ ভিতৰত যাই আছোঁ। মছজিদখনৰ ভিতৰত কি বস্তু আছে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আহক। আপোনাৰ যিকোনো বস্তুৰে যিহেতু নাম থাকে, আৰু এই মাজাৰখনৰ নামটো হ'ল হজৰত বাদশ্বাহ চুলতান গিয়াছুদ্দিন চাহাবৰ মাজাৰ শ্বৰীফ, পুৱামুক্কা, হাজো। আৰু এইটো হজৰত বাদশ্বাহ চুলতান গিয়াছুদ্দিনৰ কবৰ হয় এইটো। আৰু মই এনেকুৱাকৈ নাম নাজানো, বহুত আগৰ দিনৰ কথা যিহেতু, শ্বাহজাহান বাদশ্বাহ দিনৰ কথা মই নাম নাজানো। আপোনালোকে কোনোবাই যদি জানে কমেণ্ট বক্সত লিখি দিব। এতিয়া আমি য'ত যাই আছোঁ, নামাজ পঢ়ে য'ত, তাতে যাই আছোঁ। ইয়াতে মানে নামাজ পঢ়ে আৰু পুৰুষ মানুহে নামাজ পঢ়ে। পুৰুষ মানুহে নামাজ পঢ়িব পাৰে ইয়াতে, আৰু মহিলা মানুহৰ নহয়। ভিডিঅ'টো যদি ভাল লাগি থাকে তেনেহ'লে ইউটিউবৰ পৰা দেখিলে ছাবস্ক্ৰাইব কৰিব, আৰু ফেচবুকৰ পৰা চালে ফ'ল' কৰিব। থেংক ইউ।